উক্ত অনুষ্ঠানত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত। গ্ৰীষ্মকালীন বন্ধৰ উপলক্ষে কেঁকুৰিবাৰী প্ৰাথমিক বিদ্যালয়ত এটি বিনামূলীয়া শিক্ষা শিবিৰ গঢ়ি উঠিছিল। এই অনুষ্ঠানটি গঢ়ি তুলিছিল গাঁৱৰ একাংশ সজাগত যুৱকে। গতিকে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে কি ক'লে আহকচোন এবাৰ চাওঁ। আমাৰ এই অঞ্চলৰে হাইস্কুল শিক্ষা পৰীক্ষা পৰীক্ষাৰ্থীৰ উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰী আমি যি তালিকা যুগুত কৰি আনিছিলোঁ, আজি আমি দুখিত আমাৰ ছাৰ বাহিৰত যাব যোৱা হেতুকে তেখেতে সময় দিব পৰা নাই আমাক। তথাপি আমি দুজনক তেখেতৰ হতুৱাই আমি আগৰ এই অনুষ্ঠান ৰাখিব খুজিছোঁ। আমি হাইস্কুল শিক্ষা পৰীক্ষা শিক্ষাৰ্থীৰে উত্তীৰ্ণ হোৱা ছাত্ৰ আৰু সুমন বৰা নাই নেকি বাৰু? পাওঁতে কি কৰিম? কিনা পাওঁতে কি কৰিম? মাজৰখন কেনেকৈ চাম? হ'ব দিয়া। সকলো দৰ্শকলৈ গ্ৰেট আছামৰ তৰফৰ পৰা অশেষ ধন্যবাদ যাচিলোঁ আৰু আগলৈ আমাক এনেকৈ আগবাঢ়ি যাবলৈ প্ৰেৰণা দি থাকিব তাৰেই কামনাৰে গ্ৰেট আছাম।